নমস্কাৰ সকলোকে। আজি এজন স্পেচিয়েল মানুহে এটা স্পেচিয়েল বস্তু বনাই খুৱাব আৰু স্পেচিয়েল মানুহজন হ'ল মোৰ দাদা। আৰু কি স্পেচিয়েল বস্তু বনাই খুৱাই ভিডিঅ'টো আপোনালোকে চাই থাকক, গম পাই যাব আৰু ভিডিঅ'টো শেষলৈকে চাব নাপাহৰিব দেই। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল লিকিজ ব্লগ। কি খবৰ আপোনালোক সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে। আৰু আজিৰ ভিডিঅ'টো কি হ'ব থাম্বনেইল দেখি নিশ্চয় গম পাইছেই। আজি গাহৰি মাংস বনোৱা হ'ব আৰু আমি খাম। তো এইটো দাদাই বনাব গাহৰি মাংস। তো মাংসখিনি অলপ দেখাই দিওঁ। এইটো এতিয়া সিজাই লৈছে মাংসটো আৰু এতিয়া বনাব, পূৰা টেষ্টিকৈ বনাই দাদাই। তো চাই ফালে এবাৰ, এইটো হ'ল দাদা আৰু মাংস বনাব পূৰা টেষ্টিকৈ। তো চাই থাকক ভিডিঅ'টো শেষলৈকে। যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। চাই থাকক। গাহৰি মাংস বনাবৰ কাৰণে এইখিনি ৰেডি কৰি লৈছোঁ। এইটো নহৰু, জলকীয়া, পিঁয়াজ আৰু আলুটো আমি ৰেডি কৰি লৈছোঁ। এতিয়া আদাটো কাটি আছে। তো হ'ল এতিয়া আমাৰ সকলো ৰেডি হৈছে। এয়া কেৰাহী বহাই দিছোঁ আৰু ইয়াতে মাংসটো লৈ লৈছোঁ এটা কাঁহীতকৈ। আৰু এয়া আলু আৰু পিঁয়াজ কাটি লৈছোঁ আৰু ইয়াতে আছে আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট। আৰু ইয়াতে তেলটো দি দিলে দুটা শুকান জলকীয়া দি লৈছে তেলত। আৰু এয়া কেঁচা পিঁয়াজ দিব এতিয়া। আৰু পিঁয়াজখিনি ব্ৰাউন হ'ব ধৰিছে, আপোনালোকে দেখা পাইছেই। আৰু এতিয়া দাদাই মাংসখিনি দি দিব ইয়াতে। বেছিভাগ মানুহে কি কৰে, পিঁয়াজটো ভাজা যোৱাৰ পিছতে আদা নহৰুৰ পেষ্টটো দি দিয়ে, কিন্তু দাদাই সেনেকৈ নিদিয়ে। দাদাৰ এইটো অলপ স্পেচিয়েল হয়। তো কেতিয়া দিয়ে আপোনালোকে গম পাব বাৰু। চাই থাকক ভিডিঅ'টো শেষলৈকে, তেতিয়া গম পাই যাব। এতিয়া মাংসখিনি দি দিলে আৰু এয়া এতিয়া আলু দি দিছে। আৰু এয়া এতিয়া হালধি দিব, নিমখ দি দিছে ইয়াতে এতিয়া। আৰু এতিয়া অলপ ফ্ৰাই কৰি হ'ল। এতিয়া দাদাই আদা নহৰুটো দি দিব, আদা নহৰুৰ পেষ্টটো। তো সেইকাৰণে দাদাৰ গাহৰি মাংস বহুত টেষ্টি হয়, দাদাই বনালে। আৰু এইটো গাহৰি মাংসটো অলপ ভাজি লোৱাৰ পিছত আদা নহৰুৰ পেষ্টটো দিয়াটো এইটো দাদাৰ ষ্টাইল। সেইকাৰণে হয়তো বহুত টেষ্টি লাগে দাদাই বনালে গাহৰি মাংস। তো দিলে। আৰু দাদা আমাৰ ঘৰত যেতিয়াই আহে তেতিয়াই গাহৰি মাংস মানে লৈ আহে আৰু এনেকৈ বনাই খুৱায়, বহুত টেষ্টি হয়। আৰু এতিয়া ধনিয়াৰ গুড়ি দিছে ইয়াতে। আৰু এইটো কি হয়, এইটো জলকীয়াৰ গুড়ি। লাল হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে কি ধুনীয়া এটা কালাৰ আহিছে আৰু ইমান ধুনীয়া এটা স্মেল আহিছে নহয়। এইটো মিট মছলাও দি দিলে ইয়াতে, মানে মিক্স আছে মছলাটো। বহুত ধুনীয়া, এইটো বহুত ধুনীয়া এটা স্মেল আহিছে এতিয়াৰ পৰাই। আমাৰ গাহৰি মাংসটো প্ৰায় হৈয়ে গৈছে। আৰু ইয়াতে এতিয়া এইটো পানী অলপ দিব, পানী অলপ দিলে স্মেলটো মজা আহিছে। পানীখিনি দিলে ন, পানী অলপ দিব আৰু এতিয়া অলপ টাইম সিজিবৰ কাৰণে ঢাকন দি দিব। কালাৰটো কেনেকুৱা আহিছে এবাৰ জনাব কমেণ্ট কৰি। এয়া আমাৰ মাংস প্ৰায় ৰেডি হৈ গৈছে।
এতিয়া মই দাদাক সুধিম যে দাদা এইটো ৰেচিপিটো ক'ৰ পৰা পাইছে, তুমি ক'ৰ পৰা পাইছা এই ৰেচিপিটো, নে নিজেই বনোৱা হয় নে ক'ৰবাত শিকিছিলা? নাই, ক'তো শিকা নাই, নিজে বনোৱা হয়। একচুৱেলি মানে কথাটো কি, মনৰ পৰা যোনটো মানে আপুনি ভাবে যে মই আজি স্পেচিয়েল বনাম, কিবা এটা বেলেগ বনাম, মানুহে ইউনিক পাব, তো সেইটো মনৰ পৰা যেতিয়া ভাবে তেতিয়া সদায় স্পেচিয়েলি হ'ব। মই সৰুৰ পৰা শিকা নাই, মই নিজে বনাওঁ। বহুত টেষ্টি বনাই দাদাই, আৰু আপোনালোকে চাগে দেখি গম পাইছেই। আৰু এইটো মোৰ ভণ্টি চেনেল হয়, সকলোকে যাতে তাইক মানে অলপ সঁহাৰি দিয়ে, মানে লাইক কৰে, ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় হয়তো, মানে লাইক ছাবস্ক্ৰাইব কমেণ্ট যি কৰে আপোনালোকে তাইক আশীৰ্বাদ যাতে দিয়ে। আৰু দাদাই বহুত টেষ্টি বনায়, আৰু মই এতিয়া খাই চাম বাৰু। আৰু আপোনালোকে যদি এনেকৈ খাই পোৱা নাই, খাই চাবচোন এনেকৈ, আৰু কেনেকুৱা লাগে সেইটোও মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু এইটো হ'ল আমাৰ গাহৰি মাংসটো, এইটো খাম। বহুত টেষ্টি হৈছে, একদম মানে ৰখিব পৰা নাই খাবৰ কাৰণে। তো মই যদি ভিডিঅ'টো চাই ভাল লাগিছে মোক ছাপোৰ্ট কৰি যাব, মই এনেকৈ আগলৈকে ভিডিঅ' বনাব চেষ্টা কৰি যাম। আৰু সকলোৱে ভালে থাকক, টেক কেয়াৰ, বাই বাই।